নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিতালীয়ে মোৰ ইউটিউব চেনেল মিতালীছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে সহজ, যদিও বহুতো ন শিকাৰ বাবে হয়তো সহায়ক হ'ব পাৰে, সেইবুলি ভাবি এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত শাৰীৰ ফলছ কেনেদৰে লগাব লাগে সেই বিষয়ে মই অলপ শিকাম। তাৰ বাবে মই লৈছোঁ এখন শাৰী, যিহেতু বগা শাৰী হয়, গতিকে মই বগা কালাৰৰ ফলছ এটা ইউজ কৰিছোঁ ইয়াত, লগতে বগা কালাৰৰ ডাকৰি। গতিকে প্ৰথমতে মই ছাইডটো এনেদৰে চিলাই লৈছোঁ মিহি মিহি কৰি। তাৰপিছত এতিয়া ফলছটো লগাম। ফলছটো লগাবৰ বাবে মই ইয়াতে ফাৰ্ষ্ট টাইম 6ৰ পৰা 6.5 ইঞ্চমান মই ইয়াতে এৰি দিছোঁ। তাৰপিছতহে তাৰ পৰাহে মই আৰম্ভ কৰিম ফলছটো লগোৱা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে একেবাৰে নতুন সেইসকলৰ বাবে হয়তো সহায়ক হ'বও পাৰে, কিন্তু যিসকল একেবাৰে নতুন নহয়, মানে আগৰ পৰা কৰি আছে, সেইসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰিলে। শাৰীৰ ফলছ লগোৱাটো একেবাৰে সহজ, যদিও নতুনকৈ শিকাসকলৰ বাবে এইটো কাম একেবাৰেই টান। কাৰণ মই যেতিয়া নতুন আছিলোঁ তেতিয়া ময়ো এইটো কাম কৰি একেবাৰেই টান পাইছিলোঁ। কাৰণ লগাও ঠিকেই ফলছটো, কিন্তু শাৰীখনৰ তল ছাইডটোত মানে ফলছ থকা ঠাইখিনিত শাৰীখন ফুলি ফুলি থাকে, গতিকে পিন্ধিলে একেবাৰে বেয়া দেখা হয়। সেইটো নহ'বৰ বাবে আপোনালোকে কি কৰিব, কেনেদৰে ফলছটো লগাব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে জানে সেইসকলে আগতে কৈছোঁ ভিডিঅ'টো স্কিপ কৰিব, নজনাসকলৰ বাবেহে এইটো ভিডিঅ'। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ'বোৰ আগলৈকে আকৌ চাব পাৰে। এইবোৰ কাম কৰিলে আপোনালোকে কিছুমান সৰু সৰু কথা ন'টিছ কৰিব। এই ফলছটো যে দেখিছে নহয়, ইয়াত ফাৰ্ষ্ট এইটো ছাইডত মানে চিলনি নাই, কিন্তু এইটো ছাইডত চিলাই কৰি থোৱা আছে। গতিকে খোজকাঢ়িলে যিহেতু এইটো ছাইডতহে বেছিকৈ প্ৰেছাৰ পৰে, গতিকে এই চিলাই থকা ছাইডটো মই তল ছাইডেহে ইউজ কৰিম। গতিকে ফলছটো এনেদৰে লৈছোঁ আৰু লগতে এই ছাইডটো মই অলপ ভিতৰৰ ফালে এনেদৰে দি দিছোঁ, যাতে সূতাবোৰ ওলাই নাযায়। গতিকে ব'লকচোন দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া এনেদৰে চাইডে চাইডে চিলাই কৰি যাব আৰু আগফালে টানি যাব কাপোৰখন লাহে লাহে। দেখিছে নহয়? একেবাৰে কাষে কাষে চিলাইছে, দেখিছেনে? এতিয়া এই ছাইডটো অলপ ভিতৰৰ ফালে দি দিছোঁ, দি পেলাই আকৌ এনেদৰে ইয়াতকৈ অলপ কমো দিব পাৰে, সেইটো লৈ কোনো অসুবিধা নাই। তাৰপিছত এনেদৰে ইয়াত চিলাই কৰি দিছোঁ। এতিয়া আকৌ আগৰ মূৰটোত চিলাই কৰিম। এইটো ছাইড এতিয়া এইফালে এইখিনি সমান হৈছেনে নাই সেইটো চাই পেলাই ইয়াত চিধাকৈ চিলাইটো কৰি দিম। চাবচোন। এতিয়া টানি টানি চিলাই কৰি যাম, চাবচোন। অলপ অলপকৈ আগতে যেনেদৰে অলপ বেছিকৈ লৈছিলোঁ, এতিয়া এনেদৰে নহয়, দেখিছেনে? অলপ অলপকৈ ল'ব আৰু এনেদৰে চিলাই মাৰি যাব। এইখিনি যদি আপোনালোকে ফিটিং কৰি নকৰে, তেতিয়াহ'লে কিন্তু শাৰীখন ফুলি থাকিব বটম চাইডটো।
দেখিছেনে মই সমান কৰি কৰি চিলাই গৈছোঁ। এইফালে চাওকচোন চিলাই কৰিছোঁ যদিও এইটো সাইড একেবাৰে সমান হৈছে দেখিছেনে। এইটো সাইড সব এনেদৰে দিয়াৰ পিছত এইটো সাইডে একো নাই সমান হৈছে একেবাৰে। যদি আপোনালোকে এইটো সাইড এনেকৈ দিয়াৰ পিছত শাড়ীখন যদি এনেদৰে ফুলি আহে যদি তেতিয়া গম পাব যে আপোনালোকৰ ফলছটো লগোৱাত হোৱা নাই। এতিয়া চাওকচোন এনেদৰে সমান হৈছে একেবাৰে গোটেইখিনি দেখিছেনে। এই চাওক গতিকে এইটো ধৰণে লগাই যাবচোন, তেতিয়া শাড়ীৰ ফলছ লগোৱাত একো অসুবিধা নহয়। চাওকচোন ইমান ধুনীয়া হৈছে, জোল খোৱা নাই ইয়াতে দেখিছেনে। আৰু এনেদৰে যদি আপোনালোকে টানি টানি কৰিব নোৱাৰে তেতিয়াহ'লে বেজিৰেও কৰিব পাৰে। বেজি নাইবা আলপিন ল'ব পাৰে, লৈ পেলাই এনেদৰে ইয়াত এটা সমানকৈ বেজি এটা যদি মাৰি দিয়ে তেতিয়াহ'লে এইখিনি যেনেদৰে তেনেদৰে থাকিব। তাৰপিছত আকৌ চিলাই কৰি দিব পাৰে। এইবিলাক সৰু সৰু নিজে নিজে আহি যায় মাৰিডাল, গতিকে চিলালে গমেই পাব। চিলালে সকলোৱে গম পাব, কিন্তু যেতিয়া চিলাই থাকিব নহয় তেতিয়া এটা নহয় এটা কিবা টিপছ আহি থাকে নিজে নিজে। তাৰপিছত এনেদৰে ইয়াতো দিব পাৰে, চিলাই কৰি থাকিব দি থাকিব, চিলাই কৰি থাকিব দি থাকিব, এনেদৰে কৰিব পাৰে। কিন্তু এতিয়া মোৰ যিহেতু অভ্যাস হৈ গৈছে গতিকে মোৰ হাতখন আহি গৈছে নিজে নিজে, যেনেকৈ হ'লেও মই পাৰোঁ। গতিকে আপোনালোকে যেতিয়া পুৰণা হৈ যাব তেতিয়া এনেও পাৰিব। দেখিছেনে মোৰ প্ৰায় এইখিনি কমপ্লিটে হৈ গ'ল। এইখিনি চাব এতিয়া মূৰণিটো মাৰিব লাগিব নহয়, গতিকে ঠিক এনেদৰে এইখিনি দি দিব ভিতৰ ফালে, দি পেলাই আকৌ চিলাই মাৰি দিব। দেখিছেনে এনেদৰে আৰু চিলাইটো মাৰি দিব। আমাৰ শাড়ীৰ ফলছ লগোৱা হৈ গ'ল। একেবাৰে সহজ হয় যদিও নজনাসকলৰ বাবে হয়তো কিবা নহয় কিবা কামত আহিব পাৰে, গতিকে সেই বুলি ভাবিয়ে মই ভিডিঅ'টো বনালোঁ। এয়া চাওকচোন আপোনালোকে ফিনিচিংটো কেনেকুৱা হৈছে দেখিছেনে। চাওক জোল খোৱা নাই অলপো, মই ভালদৰে দেখুৱাব পৰা নাই নহয়। এই দেখিছেনে এনেদৰে দিছোঁ, ইয়াত কিমান মিহি হৈছে। গতিকে এনেদৰে আপোনালোকে ঘৰত চিলাই কৰি চাব। আজিকালিতো মেচিন প্ৰায়ভাগ মানুহৰ ঘৰতে থাকেই, দেখিছেনে। এই চাওক একদম মিহি হৈছে ন। গতিকে চাওকচোন ইমান ধুনীয়া হৈছে। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈকে এনেধৰণৰ ভিডিঅ'বোৰ মই আগবঢ়াই যাম, আপোনালোকে চাই যাব।